কেনেকৈ কয় কোনটো আৰু ৰাতিপুৱাই বতৰটো চক বহুত ধুনীয়া কৰিছে ৰ'দ দিছে পুৰা এতিয়া বনাব লৈছোঁ মই বুটৰ চাটনি ইয়াত দিছোঁ নৰসিংহ মান ধনিয়া ভেদাইলতা পদিনা আৰু আদা নহৰু এনেকৈ দি দিছোঁ ভোট জলকীয়া টুকুৰা দি দিছোঁ একেবাৰে শেষত নেমু টেঙা অকণমান চেপি দিছোঁ আৰু এয়া হৈ গ'ল ৰেডি বুটৰ চাটনি আৰু আজি আছিলে লেটা কেইটামান আৰু পকৰি আৰু এতিয়া বনাব লৈছোঁ অমলেট ইয়াত দিছোঁ ৰঙালাও ফুল পিঁয়াজ এনেকৈ আজি অমলেটে ৰাতিপুৱা খানা আৰু এতিয়া লগাব লৈছোঁ ফেচ পেক এইটো হালধি বেচন আৰু আমি ফেচ পেক লগাইছোঁ আমাৰ ধুনীয়া হওঁ বুলি ন দুইজনীয়ে দেখিছেনে বাৰু চাওকচোন বাৰু মাকজনী ইয়াত আঁতৰি আছে আৰু সেই পোৱালিটোৱে উমনি লৈ আছে উমনি লোৱা লগৰ সেই সৰু সৰুকেইটা ওলালে বাৰু আৰু দুটামান আছে মাকে নলৈ এই পুতেকক দিছে পুতেক মানে এজনী বেলেগত উমনি দিয়া কুকুৰাক দিয়া হয় আৰু এতিয়া মই বনাব লৈছোঁ ভুৰভুৰি পিঠা মানে দোচা ভাত খোৱা চাউলৰ পিঠা খুন্দি পেলাই পানী দি পেলাই আৰু নিমখ মান দি ঘুলি পেলাই বনালে হৈ যায় এইটো একদম সহজ হয় আৰু বহুত জলদি হৈ যায় খাবলৈও ভাল লাগে এনেওতো চবেই খাই বনায় যিবোৰে নাজানে মানে আমাৰ এই মনু নিকিয়ে খাই বহুত ভাল পায় গুৰৰ লগত নহবা মৌজোলৰ লগত আৰু এতিয়া মই ভাবিছোঁ ঘৰলৈ দুখনমান লৈ যাম দেউতাহঁতলৈ খাই ভাল পাব আৰু পিঠাখন দেখিছেনে বাৰু বহুত পাতলা হৈছে আৰু বেছি টাইম নালাগে পুতুকনে হৈ যায় বনাবলৈ সহজ খায়ো ভাল লাগে যদি নাই খোৱা এনেকৈ বনাই খাই চাব আৰু এই আমাৰ বাপ বেটা টিভি চাই আছে আৰু আৰু এয়া আমাৰ পুৰণা ঘৰলৈ যোৱা ৰাস্তাটো খোলা যাব আৰু এয়া পাই গ'লোহি আৰু পদূলিমুখতে এয়া দেউতাই গোমধান আৰু ভেন্দি খেতি কৰিছে আৰু ঘৰলৈ আহি গ'লোঁ আৰু এনেই বহি আছোঁ এতিয়া অকণমান মুনুহঁতে খেলি আছে তাকে চাই আছোঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব